1921 চনত জাতিৰ পিতা মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ পৰা জাহাজেৰে পাৰ হৈ শিলঘাটলৈ আহিছিল, তেতিয়া কলিয়াবৰৰ যিসকল বিশিষ্ট নেতা আছিলে স্বাধীনতা সংগ্ৰামৰ, সেইসকলৰ ভিতৰত সভাপতি গণেশ চন্দ্ৰ বৰঠাকুৰ, তেতিয়াৰ থানুৰাম ভূঞা ডাঙৰ নেতা আছিলে, সেই সকলোবিলাক গান্ধীজীক আগবঢ়াই আনিবলৈ শিলঘাটলৈ গৈছিলে, জাহাজ ঘাটলৈ। জাতি ৰক্ষাৰ বাবে যি আহ্বান মহাত্মা গান্ধীৰ, সেই আহ্বানৰ প্ৰতি সৰুগত হৈ তেওঁ শিষ্যত্ব গ্ৰহণ কৰি তেওঁক সকলোৱে সেৱা কৰিছিল। আৰু মহাত্মা গান্ধীৰ সৈতে অসমৰ জাতীয় নেতাসকলো আহিছিল আৰু কলিয়াবৰীয়া এই নেতাসকলে তেওঁক খোজ কঢ়াই আদৰি লৈ আহিছিল কুৱৈতললৈ। আৰু কলঙৰ পাৰত এখন বৃহৎ সভা হৈছিলে আৰু সেই সভাখনতে গান্ধীজীয়ে প্ৰথম ভাষণ দিছিলে আৰু তাতেই থানুৰাম ভূঞা প্ৰমুখ্য কৰি বিশিষ্টগণে তেওঁলোকৰ নিজৰ বিদেশী বস্ত্ৰ যিমান আছিল চব পুৰি দিছিলে। এই আমাৰ 1921 চনৰ স্বাধীনতা আন্দোলনৰ ঐতিহ্য বহন কৰিছে। তেওঁ শিলঘাটৰ পৰা কুঁৱৰীটোললৈ প্ৰায় 6-7 কিলোমিটাৰ পথ তেওঁ এই সহকৰ্মী স্বাধীনতা সংগ্ৰামী সেনানীসকলৰ সৈতে পদব্ৰজে আহি পেলাই কুঁৱৰীটোল পাইছিলহি। আৰু কুঁৱৰীটোলতে তেওঁ কলঙৰ পাৰৰ বালিত সেই ৰাজহুৱা সভাত তেওঁ ৰাইজক সম্বোধন কৰিছিল, যিখন আমি গান্ধী পথাৰ বুলি বৰ্তমান জানো। 1885 চনতেই আমাৰ শিলঘাটত প্ৰথম গড়কাপ্তানি বিভাগৰ ডাক বাংলা প্ৰতিষ্ঠা হৈছিলে। নগাঁও জিলাৰ প্ৰথম ঘাটটোৱে আছিলে শিলঘাট। আৰু মহাত্মা গান্ধী যেতিয়া তেজপুৰৰ পৰা ফেৰীৰে পাৰ হৈ শিলঘাটলৈ আহিছিল আৰু খন্তেক সময় তেওঁ সেই ঐতিহাসিক ডাক বাংলাটোতে জিৰণি লৈছিলে।